নমস্কাৰ বন্ধুসকল, জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা নতুনকৈ এছআই মেমজন আচলতে কোন, তেওঁৰ ঘৰ ক'ত, সকলোবোৰ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ যাম। তেনেহ'লে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, তেওঁৰ ৰিয়েল নাম হৈছে ঈশা উপাধ্যায় আৰু নিকনেম হৈছে ঈশা। 30/7/2000 চনত গুৱাহাটীত তেওঁৰ জন্ম হৈছিল। তেওঁৰ প্ৰফেশ্যন হৈছে এক্টিং আৰু মডেলিং। বৰ্তমান তেওঁ কোনো প্ৰেমৰ সম্পৰ্কত নাই, গতিকে তেওঁ বৰ্তমান ছিংগল। এতিয়া আহকচোন বেহাৰবাৰী আউটপোষ্টৰ সকলো সদস্যৰ লগত কিছুমান ভাল মুহূৰ্ত আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। গতিকে আপোনালোকে ঈশা উপাধ্যায়ৰ বায়োগ্ৰাফিটো জানি কেনেকুৱা পালে নিশ্চয় লাইক এটাৰ জৰিয়তে আমাক জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ বায়োগ্ৰাফিবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।